নমস্তে, গুড মৰ্নিং বন্ধুসকল। ৰাতিপুৱা মৰ্নিং ৱাক কৰিব আহিলোঁ। ঘৰত আহিলে মই প্ৰায় গাঁওখন এপাক ঘূৰোৱে। আমাৰ এনেকৈ ৰাউণ্ড মাৰি মানে গাঁৱত আকৌ এইটো জেগাত আহিব পাৰি। আজি সেই দেখাব কিমান ধুনীয়া আমাৰ গাঁওখন তাকে দেখাবলৈ। এইফালে দূৰত চাওক, সেইখন আমাৰ বৰ্ষাৰণ্য ৰেইন ফৰেষ্ট পাহাৰ, তাৰ দাঁতিৰে গাঁও এখন আমাৰ। সেইফালে মাজত ধাননি পথাৰ পাৰ হৈ আমাৰ গাঁও। গাঁৱৰ ৰাস্তা চাওক কি ধুনীয়া সুন্দৰ, এইফালেও পথাৰ। আৰু সেই দূৰত যদি মোবাইল টাৱাৰটো দেখা পাইছে, সেইখিনিতে আমাৰ ঘৰ। এই ৰাস্তাই গৈ গৈ আমি তাতে যাম। বাকী অলপ দৌৰিলোঁ, আজি অলপ ফুৰিব মন গ'ল, গতিকে 3 কিলোমিটাৰমান দৌৰ মাৰি ইয়াতে খোজকাঢ়িব ধৰিলোঁ। মানে চাওঁ অলপ গাঁৱৰ সৌন্দৰ্য উপভোগ কৰোঁ। বহুত দিনৰ মূৰত পালে, আপোন জেগাটো পালে মানে ভাল লাগে, নিজৰ জেগাটো। সেয়ে আৰু আপোনালোকে অনুভৱ কৰিব নোৱাৰিব ইয়াৰ বতাহ মানে কিমান নিৰ্মল। নাকেদি যদি উশাহ লওঁ মানে সুখে অনুভৱ হয়। যেনেকৈ আপুনি মেইন ৰোডত ল'লে নাকটো বন্ধ কৰি বা মাস্ক পিন্ধি উশাহ ল'বলগীয়া হয়, ইয়াত কোনো প্ৰয়োজন নাই। পাৰিলে আৰু নাকৰ ফুটা ডাঙৰ বহল কৰি উশাহ লওক, কোনো কথা নাই। আপোনালোকে আহক এইফালে অলপ দেখুৱাওক, কি ধুনীয়া পৰিৱেশ চাওক। ৰাতিপুৱা বেলি উদয় হৈছে, এতিয়া টাইমটো আপোনাৰ 7:30মান হৈছে নেকি অনুমান। মোৰ হাতত ঘড়ী নাই। বাকী চাওক আৰু আহক আগলৈ দেখাই আছোঁ। চাওক বন্ধুসকল, কাষত বাগান আছে, ধুনীয়া, ভাল লাগিছে পৰিৱেশটো। আহিব কেতিয়াবা আমাৰ গাঁৱলৈ, মোক যোগাযোগ কৰিলে হ'ল, ফুৰাম আপোনালোকক আমাৰ গাঁওখন। লগতে আমাৰ ৰেইন ফৰেষ্ট ঘূৰাব পাৰিম। ভয় নকৰিলে হ'ল, হাতীৰ অলপ উৎপাত আছে, একো নকৰিব দিনত। কেতিয়াবা দিন বেয়া থাকিলে কেতিয়াবা মানে বাই চান্স পাই যায় আৰু। তথাপিতো মেইন ৰোডেদি ঘূৰিব পাৰি। এইফালে দেওমালি যাব পাৰি, আহিলে হ'ল টাইম উলিয়াই। দেওমালিও ফুৰাম নে কি কয়। ওচৰত আছে আমাৰ কি থান আছিলে, আই থান, কি থান আছিলে এইটো। আৰু আমাৰ কাষৰতে জয়পুৰৰ দিহিঙৰ কাষত আছে নামফাকে মন্দিৰ, সেই ফুৰিব পাৰিব। আৰু আছে এইটো টিপামৰ আই থান। আৰু এইফালে নামচাং বাগান যাব পাৰিব। বহুতে কয় সেই ৰাস্তাই দিয়ে আমাৰ চাউলুং চুকাফাৰ আগমন হৈছিলে, অসমলৈ প্ৰৱেশ কৰিছিলে পোনপ্ৰথমৰ বাবে। আৰু আমি তাতে নামৰূপ আছে, নামৰূপৰ জেকৱেল, এইবিলাক বহুত ঠাই আছে আমাৰ ওচৰ পাজৰত ফুৰিবলগীয়া, কিন্তু ইমান প্ৰচাৰ হোৱা নাই। সেইবিলাক আহিব, ভাল লাগিব, ফুৰিম একেলগে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ময়ো যাওঁ ঘৰলৈ, ব্ৰেকফাষ্ট কৰি গা পা ধুই কামলৈ ওলাই যাব লাগে। বাই বাই।